নমস্কাৰ মোৰ নাম জিত মই আপোনালোকৰ আগত এটা বেষ্ট মাল্টিভিটামিন ৰিভিউ আগবঢ়াম যাৰ নাম becadexain এই ভিটামিন সকলো ধৰণৰ মানুহে ইউজ কৰিব পাৰে 14 বছৰৰ পৰা 90 বছৰ মানুহে এই কেপচুল ইউজ কৰিব পাৰে মেল ফিমেল সবে ইউজ কৰিব পাৰিব গতিকে কমজুৰি ক্ষীণ দুৰ্বল এই মানুহ এই ভিটামিন ইউজ কৰিব পাৰিব এই কেপচুলত আপোনাৰ ভিটামিন ই ভিটামিন B1 B2 B6 B12 সকলো বেষ্ট ভিটামিন এই কেপচুলত পাব GSK ফাৰ্মা কোম্পানী এই মাল্টিভিটামিন এই কেপচুল আপোনাৰ দেখিবলৈ এনেকুৱা হ'ব এনেকুৱা ধৰণৰ আপোনাৰ চকলেট কালাৰৰ হ'ব দেখিবলৈ এই ভিটামিন কোনো সাইড এফেক্ট নাই এই কেপচুল নিয়মিতভাৱে আপুনি সদায় ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ প্ৰাইস 3180 পইচা লিখা আছে কিন্তু আপোনাক ফাৰ্মাসীত গলে আপোনাক 30 টকা দিব ইমান কম দাম বুলি ভয় নাখাব কাৰণ ইয়াৰ কোনো আপোনাৰ এটো আপোনাৰ ইন্ডিয়ান ব্র্যান্ড আপোনাৰ ইয়াৰ কোনো বাহিৰৰ পৰা আনিলে কি হয় বহুতো ট্যাক্স আপোনাৰ দিব লগা হয় এটো কাৰণে বাহিৰৰ ব্র্যান্ডৰ দামটো আপোনাৰ বেছি হৈ যায় মাল্টিভিটামিনৰ আৰু আমাৰ এই becadexainৰ আমাৰ ইন্ডিয়ান ব্র্যান্ড আৰু ইয়াৰ কোনো এডভাৰটাইজমেন্ট নাই কোনো ট্যাক্স এক্সট্ৰা ট্যাক্স নাই গতিকে আমি হেতু কাৰণে ইয়াক কম দামত আমি পাব পাৰো কম দামত কিনিব পাৰো 30 কেপচুল থাকে আপোনাৰ বডি বিল্ডিং সকলৰ বডি বিল্ডিংৰ কাৰণে ধৰক ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পাছত এটা ল'ব পাৰে আৰু আপোনাৰ গধূলি ৰাতি ডিনাৰ কৰাৰ পাছত এটা ল'ব পাৰে আৰু জেনাৰেলি নৰমাল মানুহে ডেইলি ৰাতিপুৱা ভাত ব্ৰেকফাষ্ট কৰি মেলি ল'ব পাৰে যদি আপোনাৰ মনত কিবা সংকোচ থাকে তেন্তে আপুনি ওচৰৰ ডক্টৰৰ পৰা কনসাল্ট কৰি ল'ব পাৰিব ইয়াৰ কোনো সাইড এফেক্ট নাই কোনো ভয় খাব লগিয়া তেনেকা কোনো ধৰণৰ কথা নাই তো আমি এই দৰবটো যদি ইউজ কৰো ক্ষীণ দুৰ্বল মানুহ ধৰক যোনবোৰ ক্ষীণ কাম বন কৰিবলৈ অলপ অসুবিধা পায় ধৰক কাম বন কমজুৰি কাৰণে কাম বন কৰিব নোৱাৰে হেতৰ কাৰণে বিৰাট ইফেক্টেবল বস্তু ইয়াৰ এই মাল্টিভিটামিনৰ আপোনাৰ ভাল ৰিজাল্ট হল আপোনাৰ বিপি আপোনাৰ ডাউনত ৰাখিব নৰমাল ৰাখিব প্লাস আপোনাৰ কি কয় আপোনাৰ থাইৰয়েড প্ৰবলেম হলে আপোনাৰ হেয়াক থাইৰয়েড প্ৰবলেম নহব কাৰণে ইয়াক মেইনটেইনত ৰাখিব আৰু আপোনাৰ বহুত কিছুমান তেনে সৰু ধৰণৰ কিছুমান বেমাৰৰ পৰা ইয়াক দূৰত ৰাখিব পাৰিব ধৰক বিৰাট ইফেক্টেবল বস্তু তেন্তে আমি এটো সকলে ইউজ কৰিব পাৰো 14 বছৰৰ পৰা 90 বছৰ বয়সলৈকে সবে ইউজ কৰিব পাৰো বহুত ভাল বস্তু ভাল মাল্টিভিটামিন ধৰক আমি শাক পাচলিৰ পৰা কিছুমান ভিটামিন কনজিউম কৰিব লাগে সেইখিনি আমি সদায় কনজিউম কৰিব নোৱাৰো ডেইলি ফ্ৰুটছৰ পৰা কিছুমান ভিটামিন পাওঁ সেইখিনি আমি কনজিউম কৰিব নোৱাৰো তেন্তে আমি শক্তি জেনাৰেলি মানুহ আজিকালি হেলদি কাৰণে আমি কোপা হেই কৰিব লাগিব কোপা পাম আৰু এটো কাৰণে এটো এই becadexain
মাল্টিভিটামিন কেপচুলৰ পৰা সেইখিনি আমি ভিটামিন ল'ব পাৰোঁ গতিকে এই ভিডিঅ'টো যদি এফেক্টিভ আৰু যদিহে আপোনাৰ ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ সাপোৰ্ট থাকিলে আৰু বহুত কিছুমান এনেকুৱা ভাল ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম গতিকে লাইক আৰু শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি কৈছোঁ এই চেনেল সাবস্ক্ৰাইব কৰিব ধন্যবাদ